নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকক মই ক'ম কেনেদৰে আপোনালোকে কি কৰিলে আপোনাৰ প্ৰেয়সীয়ে বা আপোনাৰ প্ৰেমিকাই আপোনাক গুৰুত্ব দিব। এক নম্বৰতে যদি আপুনি আপোনাৰ প্ৰেয়সীক ফোন কৰোঁতে বা যিকোনো মুহূৰ্তত প্ৰত্যেক সময়তে যদি আপুনি আই লাভ ইউ, আই মিছ ইউ এই কথাকেইটা কৈছে, তেতিয়াহ'লে প্ৰেয়সী অকণমান আপোনাৰ পৰা আঁতৰি যাব। আপুনি যদি আপোনাৰ প্ৰেয়সীক সদায় আপোনাৰ কাষত থকাটো আৰু আপোনাক ভাল পোৱাটো বিচাৰে, তেনেহ'লে এই শব্দ দুটা কোৱাটো অলপ কমাই দিয়ক। মই এইটো কোৱা নাই যে আপোনাক আই লাভ ইউ, আই মিছ ইউ শব্দটো একেবাৰে নক'বলৈ। কওক, কেতিয়াবা কওক, তেতিয়াহে আপোনাৰ প্ৰতি তেওঁৰ মৰম আৰু ভালপোৱা থাকিব। যদি আপুনি প্ৰত্যেক কথাতে আই লাভ ইউ, আই মিছ ইউ কৰি থাকে, তেনেহ'লে তেওঁ ভাবিব যে তেওঁক আপুনি উপলুঙা কৰিছে বা এনেই দেখুৱাবৰ কাৰণে ভাল পাইছে। গতিকে এই দুটা শব্দ অকণমান কমকৈ ক'বলৈ চেষ্টা কৰিব। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ বেছি দীঘল কৰিলে সকলোৱে এই ট্ৰিপকেইটা মন দি শুনিব। গতিকে ইমানতে সামৰণি কৰিছোঁ। ছেকেণ্ড ট্ৰিপটো মই দ্বিতীয় ভিডিঅ'ত আনি আছোঁ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব।